এই টেঙামৰাবোৰ আমি এটা এটাকৈ গুটিবোৰ উলিয়াই আছোঁ। সেয়া আপোনালোকে দেখিছে এটা গামলাত এইখিনি থৈছোঁ আৰু এতিয়া এনেকৈ আমি বাকলিখিনি পৃথক কৰি ল'ব লাগিব গুটিখিনিৰ পৰা আৰু এনেকৈ ৰ'দত শুকুৱাই ল'ব লাগিব। এনেকৈ আমি গুটিবোৰ উলিয়াই থ'ব লাগিব। এইখিনি আমি ৰ'দত এদিন থৈ দিব লাগিব ভালকৈ শুকুৱাৰ বাবে। তাৰপাছত এদিন ৰ'দত শুকুৱাই থৈ এনেকৈ তেলত আচাৰখিনিকে ভাজিব লাগিব। হালধি নিমখ আৰু এনেকৈ নহৰু কুটি থোৱা এনেকৈ দি অলপ দেৰি সিজাব লাগিব। এয়া হৈছে টেঙামৰা গুটিৰ আচাৰ। নিশ্চয় আপোনালোকে ট্ৰাই কৰিব আৰু খাবলৈ বহুতেই ভাল হয়। যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো ছাবস্ক্ৰাইব কৰিলেহে আমি আৰু নতুন নতুন আইটেম আপোনালোকৰ আগত বনাই থাকিবলৈ অলপ সুবিধা পাওঁ। তেনেহ'লে আজিলৈ বাই বাই।